আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা সুস্বাদু ব্যঞ্জন, লগতে যথেষ্ট স্বাস্থ্যসন্মত। এতিয়া প্ৰথমতে দেখুৱাই লওঁ। এইখিনি হ'ল শিঙি মাছ, লগতে মই বনাম ভেদাইলতাৰ সৈতে। এয়া হ'ল ভেদাইলতা আৰু এটা পিঁয়াজ, নহৰু, জলকীয়া দুটা, আদা আৰু এইটো বইল বিলাহী আৰু বইল আলু। জলকীয়া মই দুটা লৈছোঁ, কাৰণ ইয়াত মই দিম এয়া জালুক। আৰু এতিয়া প্ৰথমতে এইখিনি কি কৰিম, মিক্সিত পেষ্ট কৰি ল'ম। কেঁচা মছলাখিনি কৰা হৈ গ'ল। এতিয়া এয়া পাতখিনি, ভেদাইলতাখিনিও মিক্সিত এনেকৈ পিচি ল'ম। ভেদাইলতা পাতৰ পেষ্ট। আৰু এতিয়া এয়া আলু আৰু বিলাহীটো এনেকৈ পিটিকি ল'ম। তেলখিনি গৰম হৈ গৈছে। তেলখিনি গৰম হোৱাৰ লগে লগে তেলত দি দিম শুকান জলকীয়া এটা আৰু ক'লা জিৰা। এতিয়া দি দিম কেঁচা মছলাৰ পেষ্ট। জিৰা গুড়ি। মছলাৰ কেঁচা গোন্ধটো যোৱালৈকে ভাজি থাকিম। পিচি লোৱা ভেদাইলতাখিনি এতিয়া ইয়াতে চাকি ল'ম।
এতিয়া উতল অহাৰ লগে লগে আমি কেঁচা মাছখিনি এৰি দিম। এতিয়া গেছৰ ফ্লেমটো ল' কৰি উতলি থাকিবলৈ দিম আৰু এইখিনি জোলখিনি শুকাবলৈ দিম। দৰকাৰ হ'লে পিছত পানী দিম। এতিয়া পানী দি দিম। এতিয়া উতল অহাৰ লগে লগে দি দিম জালুকৰ গুড়ি। ধুনীয়াকৈ মিলাই আকৌ ঢাকি দিম। মাছখিনি সিজা প্ৰায় হৈছে আৰু জোলটো অলপ কম কৰিম। জীয়া মাছৰ যিহেতু জোল, অলপ জোলিয়ে থাকিবলৈ দিম। অলপ বাকী আছে আৰু। এয়া ৰেডি হৈ গ'ল ভেদাইলতাৰ সৈতে শিঙি মাছৰ জোল।